অসমৰ চেনেহী আমাৰ অসমীয়া, কেনেকৈনো আমি হম হৰাই সুকীয়া। অসমীয়াৰ মনত নিজা নিজি গৌৰৱ উদয় হ'ল, আমাৰ সুখৰ দিন অতিবাহিত হ'ল। গৌৰৱ অহংকাৰ মনত হিংসা নানিবা ভাই, সৎকৰ্মৰ আদৰ্শ মানৱক সদায় যোৱা জনাই, সকলো মানৱক একতাৰ দলেৰে বন্ধা, তেতিয়াহে জীৱনৰ অমূল্য সম্পদৰ বিয়পিব গন্ধ। যোৱা দিনবোৰ কৰ্মই ধৰ্মই আদৰেৰে চলিছিল, মানৱৰ মৰম সকলে বুজি সহায় কৰিছিল। এতিয়াৰ মানৱে কৰ্ম ধৰ্ম সকলো পাহৰি গ'ল, আনৰ উন্নতি কেতিয়াও সহিব নোৱাৰা আমাৰ মা দেউতা আৰু অন্য মানৱক নিৰাকাৰ বুলি শ্ৰদ্ধাৰ ভকতি, সদায় মৰতত লাভ কৰিবা অমূল্য জনমৰ মুক্তি। নৰৰূপৰ মানৱৰ চিনাকি থাকিব জগতত, মৰাৰ পিছতো জিলিকি থাকিব মানৱৰ